ৰাতিপুৱা এপাক কি সুন্দৰ পৰিৱেশ চাইকেল সদায় মাৰোঁ কিন্তু কেতিয়াও সেনেকৈ গোপুৰৰ এইবিলাক কৰি থকা সময় নাথাকে চাইকেলিং আৰু আজি অকণমান চাইকেলৰ ভিডিঅ' কৰাৰ কাৰণ আছে আপোনালোকক এটা ভাল জেগা দেখুৱাব গৈ আছোঁ মই জামুগুৰি হাতলৈকে গৈ আছোঁ আচলতে এয়া পিপৰা দোকান মই যে ক'লোঁ পিপৰাই চলায় এতিয়া সেইটো নহয় আচলতে ধেমালিতে কৈছোঁ নহ'লে আজিকালি ৰাইজে ধৰি মাৰিব মোক কামবোৰে ধৰি মাৰিব গতিকে এইখন হোটেল ঋষিকেশ আপোনালোকে ইয়াতে আহিলে খাবচোন চাহ কাপ খাই উঠি মোক ক'ব কি পালে পৰঠা খাব খুব ধুনীয়া আৰু বাকীবিলাক নকওঁ বাৰু মই চাহ পৰঠা আৰু চিংৰা খুব ধুনীয়া বনায় আৰু স্পেচিয়েলি ভুজিয়া আটাইতকৈ ভাল লাগে আপোনালোকে খাই চাব তাৰপাছত মোক ক'ব যে কেনে পালে মই তেওঁলোকৰ মাৰ্কেটিং কৰা নাই যিমান যি নহওক কিন্তু মানে দৰং জিলাৰ ভিতৰতে হয়তো মানে কেইখনমান হোটেলে খুব ভাল ভুজিয়া বনায় তাৰ ভিতৰত এওঁলোকৰ এখন ভাল লাগে খাই আমাৰ মানে থলুৱা ভুজিয়াটো আৰু ইফালে বাওঁফালে এয়া পিপৰা দোকানৰ দুৰ্গা মণ্ডপস্থলী বৰ ভাল লাগিল এইবাৰ পূজাত যথেষ্টখিনি সন্মান দিলে পূজাত ভোগ দিছিলোঁ আৰু বৰঙণি আগবঢ়াইছিলোঁ আৰু এই ঠাইখিনিৰ লগত মোৰ এটা সম্পৰ্ক আছে বানপানীৰ সময়ত আমি যথেষ্ট সময় আচলতে এই অলপ আগৰ যে সেই ঠাইখিনি দেখি আহিলে তাতে মানুহ ডুবি আছিল চেল্ফি উঠে আহি মানুহে কিন্তু কোনে সহায়ৰ হাত নবঢ়ায় আগ নবঢ়ায় আৰু আমি নিজৰ সামৰ্থত যে মানুহখিনিক কিছু সহায় কৰিব পাৰিছিলোঁ এইটো শ্ব' অফ নহয় যে আজিকালি একো ক'বই নোৱাৰে দেখাইছে তাৰমানে সহায় কৰা বুলি সেইটো নহয় কিন্তু এই মানুহখিনিয়ে দুখ কৰিছিলে যিহেতু চেল্ফি পইণ্ট হৈছে কিন্তু মানুহে আমি কেনেকৈ ডুবি আছোঁ সেইটো কেতিয়াও চোৱা নাই গতিকে আমি কেইজনমান বন্ধুৱে আহি যথেষ্ট সময়ত যথেষ্টখিনি সহায় আগবঢ়াইছিলোঁ আৰু সেইকাৰণে এই মানুহখিনিৰ লগত আমাৰ এটা আপোন ভাৱ এটা আছে সেয়াই এতিয়া যিমান যি নহওক মই পিপৰা দোকান বোলে জামুগুৰি হাট পাওঁ বিশ্বনাথ চাৰিআলি পাৰ হ'লোঁ এয়া চাইকেল মাৰিয়ে আছোঁ দেখা যাওক জামুগুৰি হাটত কি হৈ আছে বৰ্তমান বাৰচহৰীয়া ভাওনা হৈ আছে নে কুৰিনজাত হৈ আছে পাই গ'লোঁ মই জামুগুৰি হাটৰ সেই বিখ্যাত ঠাইখিনি পালোঁ আহি যিখিনি ঠাইত আপোনালোকে এইকেইদিন দেখি আছে যে খুব সুন্দৰ দলিচা এখন হৈ আছে সেই দলিচাখন চাবলৈ আহিছিলোঁ আচলতে মই ইণ্টাৰেষ্টিং কথা পঢ়িলোঁ মই তামাম বহুত দিন চাইকেলৰ পৰা পৰা নাছিলোঁ ভাগ্যখন ভৰিখন একো হোৱা নাই এতিয়া এয়া জামুগুৰি হাট পালোঁ আহি গতিকে জামুগুৰি হাটত বিচাৰিবলগীয়া বস্তু এইটোৱেই যে ইয়াত ক'ত আমাৰ বেঙুনীয়া ফুল ফুলি আছে আৰু কি ফুল ফুলিছে এইটো মই এইটো চাবৰ কাৰণে আহিছিলোঁ আচলতে আৰু এয়া মই পথাৰৰ মাজত আৰু এয়া আচলতে জামুগুৰি হাট নহয় এয়া আমাৰ দৰং জিলা আৰু এয়া ঠিক বদলগুৰি পৰা আগে পিপৰা দোকান পাৰ হৈ পেলাই গতিকে এইবাৰ তাৰমানে এই ফুলটো বিভিন্ন ঠাইত বানপানীৰ পাছত বিভিন্ন ঠাইত ফুলিছে এয়া চাওক এই আমাৰ কি ধুনীয়া এয়াই হৈছে এইকেইদিন যে ফেচবুকত চাই আছে জামুগুৰি হাটৰ মানে বেঙুনীয়া দলিচা আচলতে জামুগুৰি হাট নহয় এয়া আমাৰ মঙলদৈৰ ওচৰত খুব ধুনীয়া কালি মোৰ ভাইটি দুজনে ক'লে দাদা আপুনি কিয় যোৱা নাই তাতে আপুনি এবাৰ যাব ভাল পাব গতিকে আজি ৰাতিপুৱা সেইটো কাৰণে মই চাইকেল লৈ আহিলোঁ আৰু মই যিহেতু খুব চাইকেল মাৰোঁ এয়া মোৰ চাইকেল পিছফালে আৰু মই সাধাৰণতে সদায় চিপাঝাৰলৈকে যাওঁ ৰাতিপুৱা যদি সময় পাওঁ যদি গাড়ী চাড়ী নহওঁতে আৰু নহ'লে মই টংলাৰ ফালে যাওঁ সদায় 30 কিলোমিটাৰ বা মানে 20 কিলোমিটাৰৰ পৰা 30 কিলোমিটাৰ ভিতৰত চাইকেল মাৰোঁ আৰু আজি ৰাতিপুৱাটো খুব ধুনীয়া লাগিলে যে এই আমাৰ যিখন বেঙুনীয়া দলিচাখন বিচাৰি মই আহিছিলোঁ আৰু এয়া মোৰ পথৰ সাৰথি এইখিনি আছিল সেইখিনি যে আমি যে কওঁ বেঙুনীয়া দলিচা বা গুলপীয়া দলিচা এইটো আচলতে বেঙুনীয়াত পৰিব গুলপীয়াত নপৰে চাওক কি ধুনীয়া আৰু মই ইয়াৰ পৰা যাব ওলালোঁ এতিয়া ৰাতিপুৱা চাইকেল মাৰি আহিছিলোঁ আৰু এখন চাওক
আমি যে এটা ডবলহে ফুলিছে আচলতে টোটেল অলপকৈ। আৰু এয়া আমাৰ ৰাষ্ট্ৰীয় ঘাইপথ 15 ওচৰত আচলতে এই ঠাইখিনি, ইয়াতে ট্ৰেক্টৰে মাটি উঠাই আছে, গতিকে ঠাইখিনি আৰু হয়তো ভাল লগা আছিলে, কোনো মন কৰা নাছিলে ইমান দিন। কিন্তু সিদিনা এখন জামুগুৰি হাটৰ ফটো দিয়াৰ পাছত চবেই এই ঠাইখিনি বিচাৰিছে আচলতে ক'ত হয় ঠাইখিনি। খুব ধুনীয়া। আকৌ আহিম মই, আৰু মই উদয় কাশ্যপ। অকল যে পাহাৰতে ঘূৰোঁ, দেশ বিদেশ ঘূৰোঁ সেইটো নহয়, আমাৰ নিজৰ ঠাইবিলাক আৰু ধুনীয়া। গতিকে এয়া আমাৰ নিজৰ পথাৰত, মানে আমাৰ নিজৰ পথাৰ নহয় আৰু মোৰ একজেক্টলি, বা মোৰ ঘৰৰ পথাৰ নহয়, বা আমাৰ ঘৰৰ মাটি নহয়, কিন্তু আমাৰ নিজৰ ঠাই, মই সেইটোৱে কৈছোঁ। চাওক মানে আৰু ধুনীয়া আছিলে, ট্ৰেক্টৰ আহি আহি মানে গোটেইখিনি হেৰি হৈ গৈছে। কি ধুনীয়া ৰাস্তা। আৰু মই এতিয়া চাইকেল চলাম, কিবা যদি এৰিলে উপায় নাই আৰু, ইয়াতে ট্ৰেক্টৰ ড্ৰাইভাৰহঁতে নিব। চাওক ৰাস্তাটো বৰ ধুনীয়া লাগি আছে। ঠিক আছে, ইয়াতে সময় দিলোঁ, চাই থাকক মোৰ ভিডিঅ'বোৰ। এয়া আমাৰ বেঙুনীয়া দলিচা এৰিলোঁ, আৰু এই চাওক সোঁফালে মোৰ কি ধুনীয়া দলিচাখন, সিফালে আৰু আছে দূৰত। মই পৰি যাম, ৰাস্তা খুবেই বেয়া নহয় আচলতে, ট্ৰেক্টৰ আহি পেলাই, গতিকে পথাৰৰ মাজত এনেই মোৰ ভৰিখন ভাঙা। গতিকে এই বেঙুনীয়া দলিচাখন এৰি গ'লোঁ, আৰু আকৌ আহিম কিন্তু এইকেইদিনৰ ভিতৰতে, মানে দলিচাখন শেষ হোৱাৰ আগে আগে। আৰু সেয়া মই পথাৰৰ মাজত। কিন্তু খুব ভাল লাগিলে আজি গোটেই ৰাতিপুৱাটো, বৰ ধুনীয়া লাগিলে আচলতে যে এই কৰাৰ পাছত। আজি মোৰ দ্বিতীয় দিন ইয়াতে। মই প্ৰথম দিনত সিটো ছাইড চাইছিলোঁ, আজি মই এইটো ছাইড চাওঁ কিমানখিনিলৈকে হৈছে। আচল ঠাইখিনি সেইফালৰখিনি আচলতে, এইফালে মানুহ কিন্তু ইফালৰ পৰা উঠিছে। মই এই ভিউটো পোৱা নাছিলোঁ যে কোনখিনিৰ পৰা এইখিনি জেগা দেখা পায় আচলতে। গতিকে আজি অকণ সময় আছে, আজি চাওঁ। আজি দ্বিতীয় দিন, আজি মোৰ তৃতীয় দিন ইয়াত। মই সদায় আহি আছোঁ কিবা এটা কাৰণত, শেষত ভিডিঅ'টোৰ শেষৰ ফালে ক'ম। মই ইয়াত অহাৰ 3 দিন কাৰণটো হৈছে এইটো, এই চাওক এয়াতো মই থৈ দিয়া নাই, দেখিলেনে মদৰ গিলাচ। এয়া কিবা খোৱা বা হয়তো ফটো মানে ফাকুৱাৰ হেৰি। আৰু আপোনালোকক দেখুৱাই আছোঁ মই যে আমি ভাল ঠাইবিলাক কেনেকৈ নষ্ট কৰোঁ। এই পোষ্টটো যোৱাকালি প্ৰিয়াংশুৱে দিছিলে। এয়া চিপছৰ পেকেট, মদৰ গিলাচ, দেখিলে গোটেই মদৰ গিলাচ, এই মদৰ গিলাচ প্লাষ্টিক। মানে আমি ভাল ঠাই এখন, এতিয়া চাওক ৰাতিপুৱাই খুৰা খুৰী আহিছে ফটো উঠিবৰ কাৰণে, সকলোৰে ইচ্ছা থাকে, কিন্তু ভাল ঠাইখন আমি কেনেকৈ বেয়া কৰোঁ খুব এদিন দুদিনত, সেইটো আটাইতকৈ ডাঙৰ কথা। প্লাষ্টিক কাগজ পেলালে, আৰু মই দেখুৱাই আছোঁ বটল মই অলপতে পেলালে। চাওক ইয়াতে ফাকুৱাও আনকি মানে মানুহে ইয়াতে ফাকুৱাও পেলাইছে আনি, ইমানেই মানে মানুহৰ উৎপাত। এই চব প্লাষ্টিক, এইখিনিৰ কাৰণে বেয়া লাগে যে আমি ভাল কিবা এটা মানে পৰিৱেশো আমি খুব সোনকালে নষ্ট কৰাত আমাৰ এক্সাম মানুহ আছে, যিখিনি কেতিয়াও অনুভৱ নকৰে যে এইটো এটা চাওক প্লাষ্টিক, দেখিলেনে? এই কথাটোৱে মই ক'ব বিচাৰিছিলোঁ যে ভাল ঠাইবিলাক ভালভাৱে ৰাখক। চাওক কি ধুনীয়া এটা পৰিৱেশ, ইয়াতে কোনোবা প্ৰি ৱেডিং কৰে, কিবা কৰে, সকলোৱে ভালকৈ উঠিব পাৰে, কিন্তু এই পৰিৱেশটো সকলোৰ কাৰণে ভালে ৰাখিব। যে ধুনীয়া ঠাইত চাওক মদৰ বটল, এয়া কিন্তু পৰহিলৈকে আমি যিদিনাখনলৈকে প্ৰথম আহিছোঁ তেতিয়ালৈকে নাছিলে। এতিয়া চালেনে মদৰ বটল। তাৰমানে আজি ৰাতিৰ ভিতৰত মানুহখিনিয়ে ঠাইখিনি বেয়া কৰাত ইমান মানে উৎপাত আজিকালি প্ৰজন্মই চাওক। গতিকে এই ঠাইখন এটা আমাৰ কাৰণে আপোনাৰ কি আৰু ভাল কথা যে এনেকুৱা এটা ফুলিছে, সকলো আহিব পাৰে ফটো। কিন্তু ইয়াত আহি আজি 48 ঘণ্টাৰ ভিতৰত আমাৰ এইটো অৱস্থা ইয়াতে মানে মানুহে কৰিলে। আৰু সিফালে চাব প্লাষ্টিক, তাতে সেইখিনিতো আছে, মই আপোনাক গোটেই বস্তুটো দেখুৱাম। চাওক পৰহি আমি ঠাইখন উলিয়াইছিলোঁ, আৰু আজি ইয়াত আপোনালোকৰ এইটো এটা অৱস্থা। আপোনালোকে দেখিলে এই ধুনীয়া ঠাইখন যে ৰাতিপুৱা কিমান ধুনীয়া লাগে। অকণমান ঘূৰাই দিয়াচোন। যে মই ইয়াত কিয় আহিছোঁ গম পাইছে, মই সদায় আহি থাকোঁ দেই। আচলতে মই চাইকেল লৈ যাওঁ সদায় ইফালে মানে, কিন্তু মই কি চাব আহিছোঁ গম পাইছে, এই ঠাইখন কিমান সোনকালে আমি বেয়া কৰি আছোঁ। দেখিলে মদৰ বটল কিবা কিবি এইবিলাক নকৰিব। কিয় জানেনে? যেনেকৈ আজি ৰাতিপুৱা আহিছোঁ ভাল লাগিছে, ওচৰৰ মই দেখিলোঁ বয়সস্থ মানুহ আহিছে খোজকাঢ়িবৰ কাৰণে, হয়তো তেওঁলোকে আগতে অনুভৱ কৰা নাছিলে। বাহিৰৰ মানুহ আহিছে, আমাৰ নিউজ আহিছে, ভাল লাগিছে। জামুগুৰি হাটত হৈছে, তেজপুৰত এনেকুৱা এখন ঠাই ওলাইছে য'ত এই ফুলবিধ হৈছে। এয়া আচলতে ঠিক এটা মানে আমাৰ যেনেকৈ মানে ৱাটাৰ ফ্লাৱাৰ বা আমি যে মানে পানী কুলাৰ নিচিনা হেৰিটো, মই এতিয়াও একজেক্ট নামটো ওলাব পৰা নাই। কিয় নকৰিব জানে? কেইদিনমান পাছত আমাৰ ভূঁই ৰুব, ইয়াতে হাল বাব, বোৱাৰ পাছত কি হ'ব, এই যিবিলাক মানে কি বুলি কয় বটল ভাঙা, ট্ৰেক্টৰৰ সেই বটলবিলাক ভাঙিব,
তেতিয়া ভৰিত কাটিব, তেতিয়া আমাৰ কোনোবা যদি খুৰী ভণ্টি বাইদেউ বা খুৰাহঁতৰ কাটিব, আৰু সেইখিনি সময়ত গাঁৱৰ মানুহখিনি, মই নিজেই যিহেতুকে গাঁৱৰ মানুহ, তেতিয়া কি হয় জানেনে, সেইখিনি সময়ত তেওঁলোকে হাল বাবই যাব নে হস্পিটেলত যাব, ইফালে টকা নাথাকে, এটা বেলেগ ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হয়। আৰু কেতিয়াবা এনেকুৱা হয় যে সৰু ছোৱালী বা সৰু ল'ৰা সিহঁতে চাহ দিব আহে, ভৰি পিছলৈকে ভৰি কাটে, সিহঁতৰ স্কুল এয়া হ'ব পাৰে। বাদ দিয়ক, আমি যেনেকৈ আহিছোঁ বহুতেতো আহে যে ভুই ৰোৱা সময়ত আজিকালি আহি চেল্ফি উঠে কিবা উঠে, সেইটো নহয় যে সেইখিনি সময়ত আহি মানুহৰ লগত কথা পাতক, চাওক, শিকক। কিন্তু এই যে ভুই ৰোৱা সময়খিনিত আহি যায় আকুট বিকুট কৰে, সেইটো নকৰিব। কিয়? তেওঁলোকৰ সময়খিনি নষ্ট হয় আৰু খেতি যাৰ পৰা আমি খাই আছোঁ আচলতে, যে গাঁৱৰ মানুহে, মই যেনেকৈ কৈছোঁ মই গাঁৱৰ মানুহ, সেই খেতিখিনি উঠোৱাটো, সেই কষ্টখিনি অকল কৃষকেহে বুজি পায়। গতিকে আপোনালোকে আহোঁতে এই যিখিনি পৰিৱেশ, ইয়াতে মদ খাবলগীয়া একো হোৱা নাই আচলতে, হয়নে? ইয়াতে আহি পেলাই সেইবিলাক কৰিবলৈ একো হোৱা নাই। মই আৰু এটা বস্তু পাইছোঁ, মই ভিডিঅ'ত নকওঁ, সেইটো বস্তু চালে গম পাব যে এইখন পথাৰত আহি পেলাই কি কৰিছে মানুহে। তাৰমানে সেইটো বস্তু দিলেতো এইটো ডাঙৰ ভিডিঅ' হৈ যাব, নিদিওঁ। কিন্তু তথাপি চিন্তা কৰিব যে বাকীবিলাক মানুহে আহি উঠক, এটা পৰিৱেশ এটা ভালকৈ ৰাখক, যিমান দিনলৈকে থাকে। এই গছডাল দেখিছে কিমান ধুনীয়া, চাওক। ৰাতিপুৱা তলফালে পূৰা বেঙুনীয়া, এয়া সূৰ্য উদয় হৈছে, কি ধুনীয়া এটা পৰিৱেশ। মানে যদিও আমাৰ গৰম পৰিছে, খুব ধুনীয়া পৰিৱেশ। কিন্তু এয়া মোৰ আজি ইয়াতে ৪ৰ্থ দিন, তাৰমানে এয়া আমি আৰম্ভণিৰ পৰা মই আহিয়ে আছোঁ ইয়াত। এইটো নহয় যে মানে, কিন্তু চাওক, আমি কালি ফটো দেখিছিলোঁ 3টা বিয়াৰ, আৰু আজি চাওক, এয়া মই সজাই থোৱা নাই যে কোনোবাই খোৱা বস্তু মই নালাৰোঁ। এয়া চাওক, সৌদৰ বটল চাওক, পানী চাওক, দেখিলেনে? এটা 72 ঘণ্টাত কি এটা অৱস্থা হৈ গ'ল। আৰু ইফালে এইখন আমাৰ যিখন পিংক, আমি যে কওঁ পিংক ভেলি বা পিংক ফ্লাৱাৰ বা আমাৰ বেঙুনীয়া, হয়নে? চাওকচোন বাৰু, ইমান ধুনীয়া ঠাইখন, যিখিনিয়ে এই কামখিনি কৰিছে তেওঁলোকে ভাবি চাবচোন। আমাৰ ইয়াতে আজি বেলেগ জেগাৰ মানুহ আহিব, গুৱাহাটীৰে হওক বা ক'ৰবাই হওক, কিন্তু আপোনালোকে এই যিটো পৰিৱেশ কৰিলে, আৰু এটা পৰিৱেশ মই দেখুৱাই আছোঁ, চাওক ইমান ধুনীয়া। এইখন হৈছে আচল যিখন পথাৰ। মই যে কৈ আছোঁ এইকেইদিন মই সদায় আহিছোঁ, ভিডিঅ'টোৰ শেষৰ ফালে চাব। কিয় চাব? মই বেলেগ চাব অহা নাই যে মানুহে কিমানলৈকে আৰু যাব পাৰে, চিন্তা কৰক। কালি মই বাহিৰত দেখাইছোঁ, আজি চাওক, এয়া দেখিলে, এয়া দেখিলে। আজি 11 তাৰিখ। আজি মই আকৌ একেখিনি ঠাইতে গৈ আছোঁ। এয়া বাংলাগাঁও পাম আমি। কিন্তু কথাটো হৈছে, তাত আজি দুদিনমান ভিডিঅ' যিখিনি দেখি আছোঁ তাকে চাব গৈ আছোঁ এতিয়া মই। ৰাতিপুৱা অহা সেই ঠাইখিনি হয়নে? এইখিনি চিন্তা কৰক যে ইয়াত কি অৱস্থা হৈ গ'ল। মই এইকেইদিন ৰাতিপুৱা আহিছিলোঁ, প্ৰিয়াংশু শৰ্মা, মই আৰু ৰাণা হাজৰিকা, আমি তিনিজনে প্ৰথম ফটো পোষ্ট কৰিছিলোঁ। প্ৰিয়াংশু প্ৰথম আহিছিলে, তাৰপিছত ৰাণা, তাৰপিছত মই আহিছিলোঁ। এয়া 4 তাৰিখৰ কথা আছিলে, 4 মাৰ্চ। ৰাণা আহিছিলে 5 মাৰ্চত কিজানি, আৰু মই 6 মাৰ্চত আহিছিলোঁ। গতিকে আৰু আজি এই ঠাইখিনিৰ অৱস্থাটো দেখি খুব দুখ লাগিছে এইটো কাৰণত যে মই ক'ত আহিছিলোঁ আপোনালোকক প্ৰথম দেখুৱাম। প্ৰথম মই সিফালৰে সোমাইছিলোঁ আচলতে। এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ 15 এইখিনিৰে। আৰু এইটো গোটেই এৰিয়াটো চাওক, আমাৰ যেনেকৈ আগতে সাহিত্য সভা হওঁতে বহুত মানুহ হৈছিলে, আৰু আজি আটাইতকৈ বেয়া লগা হৈছে কি, এই তাতে দোকান বহিছে। মই সেইটোহে আপোনালোকক মই দেখুৱাম তাতে। ঠাইখনৰ অপমৃত্যু চোৱা আচলতে চাবৰ কাৰণে অহাৰ নিচিনা হৈছে। যি নহওক, ভাল হৈছে, সকলো আহিছে। কিন্তু ইয়াতে কোনোৱে আচলতে দায়বদ্ধশীল নহয় যে মানে প্লাষ্টিক পেলাইছে, বটল পেলাইছে। বাকী বহুত মানুহ আছে, তেওঁলোকে চাব বিচাৰিছে। সেইখিনিৰ কাৰণে মানে ইয়াত আজিকালি কাকো একো কৈ লাভ নাই, কিন্তু সেইটো ফুলখিনি শেষ। আৰু এতিয়া দেখিলে সৌন্দৰ্য বুলিবলৈ ইয়াত একো নাই আচলতে, সেইফালে ধূলি। আৰু মই প্ৰথম সিদিনাখন যেতিয়া আহিছিলোঁ, তেতিয়া আহোঁতে সেইফালেৰে আহিছিলোঁ, এইখিনিৰে আহিছিলোঁ মই প্ৰথম যিদিনাখন আমি উলিয়াম এই ঠাইখন। আৰু আহি পেলাই আপোনালোকৰ যিটো ৰাস্তাত মই ফটো উঠাইছিলোঁ, নাও এণ্ড দেন, মই সেইখিনি আপোনালোকক দেখুৱাম। আজি 5টা দিনৰ মূৰত মই আহিছিলোঁ এই ঠাইখিনিত প্ৰথম। প্ৰিয়াংশুৱে উঠিছিলে এইখিনি ঠাইত, মই এইখিনি ঠাইত উঠিছোঁ প্ৰথম। এই যে বাইকখন আছে, বাইকখনৰ এইফালে গতিকে এইখিনিতে ঠাইখিনি। আৰু এই ঠাইখিনি এতিয়া চাওক কি অৱস্থা, চাওক মানুহৰ কিমান হাজাৰ বিজাৰ মানুহ। আৰু আমি যেতিয়া ওলাইছিলোঁ ঠাইখন, মই প্ৰথম দিনা, সেইদিনাখন আহি পেলাই প্ৰথম চাইকেল মই এইখিনিত ৰখাইছিলোঁ, ইয়াতে সেই ফটোখন উঠিছিলোঁ আচলতে। একেটা ভিউ দেখুৱালোঁ আপোনালোকক আজি পঞ্চম দিনা।
আৰু সেয়া উভতিলোঁ। এয়া চাওক মোটামুটি আমাৰ ৰাসৰ নিচিনা মানুহ হৈছে, ৰাসত ৰিক। আৰু সেই ভাল লগাখিনি লৈ উভতিলোঁ, কিন্তু ঠাইখনৰ অপমৃত্যু এটা যেন লাগিল ইয়াত আহি পেলাই, যে মানুহৰ যিটো উৎপাত। সকলোৱে ফটো উঠিব লাগে, এইটো নহয় যে ময়ো উঠিছোঁ, মই যেনেকৈ ফুলৰ ওপৰত ময়ো খোজ দিছোঁ, এইটো নহয় যে মই খোজ দিয়া নাই। কিন্তু এই যে বটল চটল পেলাই মানুহে যিখিনি বেয়া কৰিলে বা মানুহে যিটো উৎপাত কৰিলে সেইখিনিত আচলতে আটাইতকৈ বেয়া লাগিছে। মানে ভাল লগা ঠাইখন কিবা কৰি হ'ল। মানে এতিয়া চাওক, ইফালে চাওক কিমান মানুহ, ইফালে চাওক। গতিকে আমাৰ এটা কথা ভাবিব লাগিছিলে যে আমি যিখিনি মানুহে আহোঁ বুলি ভাবি আছে এতিয়াও, তেওঁলোকৰ কাৰণে ঠাইখিনি আমি ভালকৈ ৰাখিব লাগিছিলে। সেইখিনি কথা বহুতে নুবুজিলে। চাওকচোন বাৰু, মানুহে কিমান আশা কৰি আহিছে ফটো উঠিব তেওঁ এইবিলাক লৈ পেলাই, টমটম চমটম লৈ। গতিকে আজি 5 দিন আগৰ ঠাইখন আৰু আজিৰ ঠাইখন এয়া চাওক। আজি আহিলোঁ আৰু এতিয়া আকৌ যামগৈ। গতিকে ঠাইখিনি ত্যাগ কৰিলোঁ গুগলত ভালকৈ আহিলে। এয়া হৈছে দুটা অভিজ্ঞতা আপোনালোকক দেখুৱালোঁ। এটা আগতে কেনেকুৱা আছিল ঠাইখন আৰু আজি কেনেকুৱা হৈছে, মানে 6 দিনৰ মূৰত। ইয়াতে সামৰিলোঁ আৰু এইখন ঠাইখন চাওক। সেইখনেই ঠাই যিখন ঠাই আপোনালোকে মোৰ আগৰ ভিডিঅ'খিনিত দেখিছে। যি নহওক, মই যাওঁগৈ এতিয়া। বহুত ধন্যবাদ।